মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জনাইছো। তেখেতৰ পৃষ্ঠপোষকতাত ভুৱেশ্বৰ সেৱা আদৰণি জনাইছে কৰুণাকান্ত ডেকাই। এখন আৰু নাইৰে এখন শৰাইৰে সম্বৰ্ধনা গোল্ডেন মেংগো অৰ্থাৎ এটা সোণালী বান্দৰেৰে গোল্ডেন জুবিলি মমেণ্টো উপহাৰ হিচাপে প্ৰদান কৰি ধন্যবাদ। মুখ্যমন্ত্ৰী মহোদয়ক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। চৰকাৰীভাৱে মই দিয়াৰ প্ৰতিশ্ৰুতি আজি আপোনালোকৰ ওচৰত মই নিশ্চিতভাৱে দিছোঁ। এই বছৰৰ শেষৰ ফালে আপোনালোকৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে পদৰ অনুমোদন আমি নিশ্চিতভাৱে দিম। খালি এটাই কথা যে আজিকালি কাকো আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰোঁ। পৰীক্ষামূলক প্ৰতিযোগিতামূলকভাৱে অধ্যাপক অধ্যাপিকাৰ আমি নিযুক্তি কৰিব লাগিব। গোৰেশ্বৰত বহুদিনৰ মূৰত আহিছোঁ। দিলীপ শইকীয়া ডাঙৰীয়া মোক কৈছিলে যে আমাৰ ৰেলৱে লাইনৰ ওপৰত ফ্লাইঅভাৰ বনাব লাগে। ভৱেশ কলিতা ডাঙৰীয়াই মোক বহুদিনৰ পৰা কৈছিলে। ইতিমধ্যে ৰেলৱে বিভাগে গোৰেশ্বৰৰ ৰেল গেটৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে NOC আমাক প্ৰদান কৰিছে। সেয়েহে আমি খুব সোনকালে আপোনালোকৰ বাবে উৰণীয়া সেতু এখন নিৰ্মাণৰ ব্যৱস্থা হাতত ল'ম। ইয়াৰ উপৰিও গোৰেশ্বৰৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা মহৰী চুকৰ পৰা বগামাটিলৈ, সেই ৰাস্তাটো আমি অনুমোদন কৰিছোঁ। বৰ্তমান টেণ্ডাৰৰ পৰ্যায়ত আছে। অহা অক্টোবৰ নৱেম্বৰৰ পৰা এই ৰাস্তাটো নিৰ্মাণৰ কাম আমি হাতত ল'ম। ইয়াৰ পিছতো আজি গোৰেশ্বৰ কলেজত আহিছোঁ। ভৱিষ্যতে গোৰেশ্বৰত নিশ্চয় আকৌ আহিম। ৰাইজৰ লগত কথা বতৰা পাতিম। ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা হাতত ল'ম। আজি মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই।